নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আৰাধন চৰণীয়াই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোত আপোনালোকক জনাম পৃথিৱীৰ সকলো ভাষালৈ আপুনি আপোনাৰ অসমীয়া ভাষাটো অনুবাদ কৰিব পাৰিব। ইয়াৰ উপৰিও ইংৰাজীত যদি কিবা শব্দ বা বাক্য আছে, যিটো শব্দ বা বাক্য আপুনি বুজি পোৱা নাই, তেন্তে ইংৰাজীৰ পৰা অসমীয়াত ট্ৰেন্সলেট কৰি অতি সহজে বুজিব পাৰিব। কেনেকৈনো বন্ধুসকল আপুনি আপোনাৰ অসমীয়া ভাষাটো পৃথিৱীৰ সকলো ভাষালৈ অনুবাদ কৰিব পাৰিব, তাৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ, যদিহে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইবেই কৰা নাই, তেতিয়াহ'লে এনেকুৱা দৰকাৰী ভিডিঅ' সকলোতকৈ আগত পাই থাকিবলৈ ভিডিঅ'টোৰ তলত ৰঙা আখৰ দি লিখা থকা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিয়ক। লগতে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে বেছি পলম নকৰি বলকচোন আমি ভিডিঅ'টোৰ মূল অংশৰ পিনে আগবাঢ়োঁ। প্ৰথমতে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰটো অন কৰি ল'ব। প্লে ষ্ট'ৰটো অন কৰি লোৱাৰ লগে লগে আপোনালোকে ছাৰ্চ বাৰত টাইপ কৰি দিব গুগল ট্ৰেন্সলেট। গুগল ট্ৰেন্সলেট বুলি ছাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত গুগল ট্ৰেন্সলেট এপছটো এনেকুৱা ধৰণে আহিব। আপোনালোকে ইনষ্টল কৰি ল'ব। মই যিহেতু আগতীয়াকৈ ইনষ্টল কৰি থোৱা আছে, সেইবাবে মোৰ ইয়াতে অপেন বুলি আহিছে। আপোনালোকে ইনষ্টল কৰি লোৱাৰ পিছত অপেনত ক্লিক কৰিব। অপেনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত গুগল ট্ৰেন্সলেট এপছটো এনেকুৱা ধৰণে অপেন হৈ আহিব। এতিয়া আপোনালোকে যিটো লেংগুৱেজ ট্ৰেন্সলেট কৰিব বিচাৰে, সেই লেংগুৱেজটো প্ৰথমতে আপোনালোকে ছিলেক্ট কৰিব লাগিব। তাৰ বাবে প্ৰথমতে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ট্ৰেন্সলেট ফ্ৰম বুলি আহিব। ট্ৰেন্সলেট ফ্ৰমৰ তলত বিভিন্ন ধৰণৰ লেংগুৱেজবোৰ শ্ব' হ'ব। আপোনালোকে যিটো লেংগুৱেজ ট্ৰেন্সলেট কৰিব বিচাৰে, সেইটো লেংগুৱেজ প্ৰথমতে ছিলেক্ট কৰিব লাগিব। জাষ্ট আপোনালোকৰ সুবিধাৰ বাবে মই ইয়াতে ইংলিছ লেংগুৱেজটো ছিলেক্ট কৰি দেখুৱাইছোঁ। মই ইংলিছত ক্লিক কৰিলোঁ। ইংলিছত ক্লিক কৰাৰ লগে লগে হৈ গ'ল ইংলিছ। এতিয়া সেই ইংলিছ লেংগুৱেজটো আমি কি লেংগুৱেজত ট্ৰেন্সলেট কৰিম, গতিকে সেই লেংগুৱেজটো ছিলেক্ট কৰিব লাগিব। গতিকে এইবাৰ ইয়াতে ক্লিক কৰিব লাগিব। মই ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে আহি গ'ল ট্ৰেন্সলেট টু। এতিয়া সেই ইংলিছ লেংগুৱেজটো আমি যি ভাষাত আমি ট্ৰেন্সলেট কৰিম, সেই ভাষাটো আমি ইয়াতে ছিলেক্ট কৰিব লাগিব। গতিকে আপোনালোকে যিটো ভাষাত ট্ৰেন্সলেট কৰিব বিচাৰে, সেইটো ভাষা আপোনালোকে ছিলেক্ট কৰিব। জাষ্ট আপোনালোকৰ সুবিধাৰ বাবে মই ইয়াতে এছামিছ লেংগুৱেজটো ক্লিক কৰি দেখুৱাইছোঁ। মই এছামিছত ক্লিক কৰিলোঁ। এতিয়া হৈ গ'ল ইংলিছ টু এছামিছ। এতিয়া আপোনালোকে দেখিছে ইণ্টাৰ টেক্সট বুলি লিখা আছে ওপৰত। মই ইণ্টাৰ টেক্সটত ক্লিক কৰিলোঁ। এতিয়া ইংলিছ টু এছামিছ যিহেতু আমি কৰিলোঁ, ইংলিছৰ পৰা যিহেতু আমি এতিয়া এছামিছত ট্ৰেন্সলেট কৰিম, সেইবাবে ইংলিছত দুই এটা শব্দ বা দুই এটা বাক্য ইয়াতে টাইপিং কৰি চাম। ইংলিছত লিখা শব্দ বা বাক্যটো অসমীয়াত ট্ৰেন্সলেট হয়নে নহয় আমি সেইটো চাম। গতিকে ওপৰত মই লিখিলোঁ ইণ্টাৰ টেক্সটত ডু ইউ লাভ মি। ডু ইউ লাভ মি বুলি ইংলিছত লিখাৰ লগে লগে তলত ধুনীয়াকৈ অসমীয়াত ট্ৰেন্সলেট হৈ আহিল। আকৌ বেলেগ এটা ইংৰাজী শব্দ ইয়াতে লিখি চাম, অসমীয়াত ট্ৰেন্সলেট হয়নে নহয় চাওঁ। ওপৰত লিখিলোঁ দিছ ইজ এ ফুটবল ক্লাব। তলত ধুনীয়াকৈ অসমীয়াত ট্ৰেন্সলেট হৈ আহি গৈছে। গতিকে এই ইণ্টাৰ টেক্সটত আপোনালোকে যিকোনো বুজি নোপোৱা ইংৰাজী শব্দ বা যিকোনো বুজি নোপোৱা ইংৰাজী বাক্য যদি আপোনালোকে ইণ্টাৰ টেক্সটত টাইপিং কৰি দিয়ে, লিখি দিয়ে, আপোনালোকৰ সন্মুখত ধুনীয়াকৈ অসমীয়াত ট্ৰেন্সলেট হৈ আহি যাব। গতিকে যিকোনো ভাষা আপোনালোকে যিকোনো শব্দ আপোনালোকে ইণ্টাৰ টেক্সটত টাইপিং কৰি লিখি আপোনালোকে নিজৰ নিজৰ ভাষাত আপোনালোকে ট্ৰেন্সলেট কৰি চাব পাৰে। ইয়াৰ উপৰিও এই গুগল ট্ৰেন্সলেট এপছটোত আকৌ এটা ভাল সুবিধা আছে। ধৰি লোৱা হ'ল আপোনালোকৰ সন্মুখত কোনোবা ইংৰাজীত কিবা কথা কৈ আছে বা ইংৰাজীত কিবা শব্দ কৈ আছে, সেই শব্দটো বা সেই বাক্যটো আপুনি বুজি পোৱা নাই, তেতিয়া আপোনালোকে যদি ইয়াতে দেখুওৱাৰ দৰে এই যিটো মাইকৰ ছবি আছে, ইয়াতে যদি ক্লিক কৰে, সেই বুজি নোপোৱা শব্দটো, সেই বুজি নোপোৱা বাক্যটো আপোনালোকৰ মোবাইলত ধুনীয়াকৈ অসমীয়াত ট্ৰেন্সলেট হৈ আহিব, যাৰ ফলত আপোনালোকে ধুনীয়াকৈ বুজি পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ সুবিধাৰ বাবে মই ইয়াতে এই মাইকত দুই এটা ইংৰাজী শব্দ বা দুই এটা ইংৰাজী বাক্য কৈ চাওঁ অসমীয়াত ট্ৰেন্সলেট হয় নে নহয়। এতিয়া মই ইয়াতে মাইকত ক্লিক কৰিলোঁ। হেভ ইউ ইটেন ৰাইচ বুলি কোৱাৰ লগে লগে হেভ ইউ ইটেন ৰাইচৰ অসমীয়া ট্ৰেন্সলেটটো তলত আহি গৈছে। এতিয়া আকৌ এটা বেলেগ ইংৰাজী শব্দ ইয়াতে কৈ চাওঁ। উইল ইউ প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ বুলি কোৱাৰ লগে লগে তাৰে অসমীয়া ট্ৰেন্সলেটখিনি তলত ধুনীয়াকৈ আহি গৈছে।
গতিকে ইয়াৰ উপৰিও আকৌ এটা ইয়াতে ধুনীয়া সুবিধা আছে, সেইটো হৈছে আপোনালোকে ৰাইট চাইডে কৰ্ণাত দেখিছে কেমেৰা বুলি এটা অপশ্যন আছে। ধৰি লোৱা হ'ল আপোনালোকে ক'ৰবাত অচিনাকি ঠাইত গ'ল, বহুত দূৰত গ'ল, তাতে ধৰি লোৱা হ'ল এখন চাইনবোৰ্ডত কিবা এটা লিখা আছে, চাইনবোৰ্ডত যিটো লিখা আছে সেই আখৰখিনি হয়তো আপোনালোকে বুজি পোৱা নাই বা সেই ভাষাটো আপোনালোকে বুজি পোৱা নাই, তেতিয়াহ'লে লগালগ আপোনালোকে এই কেমেৰা অপশ্যনত ক্লিক কৰি সেই চাইনবোৰ্ডখনত যদি আপোনালোকে স্কেন কৰে, লগালগ আপোনালোকৰ নিজৰ ভাষাত ট্ৰেন্সলেট কৰি ল'ব পাৰে, যাৰ ফলত আপোনালোকৰ বুজি পোৱাত সুবিধা হ'ব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।